আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাই আছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰি আছে এইটো হ'ল দোকান। যদি আপোনালোকৰ হাঁহ কুকুৰা হয়তো ব্ৰইলাৰ যিকোনো ধৰণৰ পোৱালিৰ যদি আপোনালোকৰ দানা ফিটাৰ ডিংকাৰ যিকোনো বস্তু ইয়াতে এভেইলেবল পাব। মোৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰিলে আপোনালোকে পোৱালিৰ পৰা দানা ফিটাৰ সব পাই যাব। চক বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া পোৱালি ল'ব এনেকৈ ব্ৰডিং কৰিব, ভালকৈ ব্ৰডিং কৰি পেলাই আপোনালোকে ব্ৰডিঙত পোৱালিখন নমাই দিব আৰু নমোৱাৰ পিছত আপোনালোকে ORS নহ'লে লেবু পানী নহ'লে মিঠাই পানী যিকোনো এটা পানীৰ লগত মিহলাই দিলেই হ'ল। দেওয়াৰ পিছত দূৰ-দূৰণি হ'লে তেনেহ'লে আপুনি 1 ঘণ্টা পিছত আপুনি দানাটো ছটিয়াই দিব। তাৰ পিছত ভালকৈ সিহঁতে খাব আৰু দৌৰা-দৌৰি কৰিব। চাওক, যদি আপোনালোকৰ লোকেল কুকুৰাৰ পোৱালি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী এৰিয়াত আছে। মোৰ নিজাববীয়াকৈ প্ৰচেষ্টাত মই ইনকুবেটাৰ মেচিন বনাইছোঁ আৰু ইনকুবেটাৰ মেচিনৰ পৰা আমি পোৱালি উৎপাদন কৰোঁ। চক, কোনোবাৰ যদি লোকেল কুকুৰা বা লোকেল কুকুৰাৰ কণী লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। সম্পূৰ্ণভাৱে অৰিজিনেল লোকেল কুকুৰাৰ কণী আৰু লোকেল কুকুৰাৰ পোৱালি মই ছাপ্লাই কৰোঁ। চক, আমি এইখন মেচিন বনাইছোঁ আপোনাৰ 3000 কেপাচিটি, 3000 ডিমা দেওয়া হয় এইটো ভিতৰত আৰু ডিমাখিনি দেওয়াতে ভালকৈ দিব লাগে যাতে কোনো ধৰণৰ অসুবিধা নহয়। যদি অসুবিধা হয় তেনেহ'লে ডিমাখন ভাঙি যাব পাৰে। সেই হিচাপত ভালকৈ ডিমা আমি লাহে লাহে ভিতৰত দি আছোঁ। আপোনালোকক মই দেখাই আছোঁ সম্পূৰ্ণ মেচিনখন কেনেকৈ মই বনাইছোঁ আৰু কেনেকৈ পোহপাল কৰি আমি পোৱালি উৎপাদন কৰোঁ। চক বন্ধু বান্ধৱীসকল, কোনোবাৰ যদি হাঁহৰ পোৱালি লাগে মোৰ ইয়াত হাঁহৰ পোৱালি আছে। এক দাদাই হাঁহৰ পোৱালি অৰ্ডাৰ কৰিছে। চক, আমি হাঁহৰ পোৱালিও দিওঁ। আমাৰ ইয়াত অৰিজিনেল লোকেল পাতি হাঁহ আছে। আপোনালোকে যদি পুহিব বিচাৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াত দানা আছে, ফিটাৰ আছে, ড্ৰিংকাৰ আছে, সব আছে। কি ধৰণৰ আপোনালোকৰ মেডিচিন সব আপোনালোকে পাই যাব। চক, লোকেল কুকুৰা কি সুন্দৰ পৰিৱেশ। এনেকৈ যদি আপোনালোকে ভালকৈ লাইট দি পেলাই ব্ৰডিং কৰিব পাৰে তেনেহ'লে আপোনালোকৰ লোকেল কুকুৰা হওক আৰু লোকেল পাতি হাঁহ হওক কোনো ধৰণৰ মৰ্টেলিটি এটাও নহ'ব। চক বন্ধুসকল, যদি লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে।